সম মাজত এটা বুৰ মাৰি এটা শামুক বুটলি আনিছো। নমস্কাৰ। আজি আমাৰ মাহী ল'ৰা এটা আমাৰ ঘৰলৈ আহিছে। মোৰ ভাইটি হয়, সিয়াৰ ঘৰ হৈছে শিৱসাগৰত। তাৰ লগত দুআষাৰ পাতো, আপোনালোকক চিনাকি কৰি দিম বুলি ভাবিছোঁ। তেনেহ'লে আহকচোন, তেনেহ'লে তাৰ লগত দুআষাৰ কথা পাতো। আহি যায়। ই হৈছে মোৰ ভাইটি। অলপ বহি দে, ইয়াতে বহি দে। এই যে মোৰ ভাইটি, ঘৰ ক'ত আছিলে তোমাৰ? মোৰ ঘৰ শিৱসাগৰ ভাটিবন গাঁও। ভাটিবন গাঁও ন? আচ্ছা। মই যোৱাকালি আহিলোঁ মামা ঘৰলৈ বুলি। মামা ঘৰলে? আৰু আমাৰ ঘৰ মামা ঘৰ নে কি হয়? এয়া মোৰ জেঠাই ঘৰ হয়। জেঠাই ঘৰ হয় ন? মোৰ জেঠাই ল'ৰাটো দাদা হয়। আচ্ছা, ভাল লাগিলে অহাৰ কাৰণে। ই বহুত ফুচুৰি হয়, মানে বহুত জমনি হয়। কেইটামান কথা ক'ব আপোনালোকৰ মাজত মই আগবঢ়াবলৈ বিচাৰিছোঁ। তেনেহ'লে শুনকচোন, তেনেহ'লে কেনেকুৱা ধৰণৰ কথা কয় বা কি ধৰণৰ কথা হয়। বিশ্বাস নকৰিব, আমাৰ ঘৰৰ পৰা শিৱসাগৰলৈ প্ৰায় কিমান কিলোমিটাৰ হ'ব? 75। মানে এনে ঘৰলৈকে কথা কৈছোঁ, শিৱসাগৰ টাউনৰ কথা কোৱা নাই। আমাৰ ঘৰৰ পৰা সিহঁতৰ ঘৰলৈ 75 কিলোমিটাৰ হৈ যাব। সেই 75 কিলোমিটাৰ এখন চাইকেল, যোনখন চাইকেলত আপোনাৰ কেৰিয়াও নাই, আগফালে এখন মদগা নাই, এনেকুৱা চাইকেলত সি তাৰ পৰা চাইকেল লৈ, আৰু এই ল'ৰাটোৱে তাৰ পৰা আমাৰ ঘৰলৈকে চাইকেল লৈ আহিছিল লকডাউনৰ সময়ত, যেতিয়া বাইক স্কুটি এইবিলাক কিবা নাছিলে, তেতিয়া সি চাইকেল লৈ আমাৰ ঘৰলৈ আহিছিল। মানে মমায়েকৰ ঘৰ যিহেতু ওচৰতে, আমাৰ জেঠাইৰ ঘৰটো ওচৰতে, মানে মমায়েকৰ ঘৰ ফুৰা মানে আমাৰ ঘৰ ফুৰা একেটাই কথা, নহয় জানো? সেইকাৰণে ভাল লাগিলে। আজিকালি চাগে ময়ো নোৱাৰিম চাগে ইমান কিলোমিটাৰ, 20 কিলোমিটাৰ মোক যদি চাইকেল চলাবলৈ কয়, মই নোৱাৰিম। কিন্তু কেনেকে ইমান সাহস পালি, কথাটো মোক অলপ কৈ দেচোন। মই নিজকে সাহস কৰিছোঁ। সাহস কৰি মই মামা ঘৰলৈ যাওঁ বুলি মন গৈ আছিলে, ইচ্ছা আছিলে। নাই, চাইকেল লৈ মাৰি পঠিয়াই দিওঁ বোলো, মামা ঘৰ বুলি। সেই বুলি আহি মই 75 কিলোমিটাৰ চাইকেল কোবাই আহি মামা ঘৰ উপস্থিত হলোহি। ধুনীয়াকৈ নৈ কিনাৰত বহি ল'লোঁ। আমাৰ নৈখন আপোনালোকৰ আগৰ ভিডিঅ'ত মই দেখাইছোঁ যে আমাৰ খৰা জাল বা ঢেঁকী জাল, যোনে যি কয় আৰু, সেনেকুৱা জাল বনোৱা মানে পতা হয়। আৰু সেই নদীখনৰ পাৰত বহি আছোঁ। এতিয়া আপোনালোকক দেখাই দিছোঁ ৰ'ব। এইখন চাওক, নদীখনত পানী ইমানেই কম আছে, হয়তো ইয়াত বৰালি মাছ ওলালে বুলি ক'লে ধাবুং ধুবুংকৈ পৰি যাব লাগিব, নহয় জানো? এনেই ধেমালি কৰিছোঁ খালি দেই। এতিয়ানো কোন বৰালি মাছ ওলাব। মই পুৰণি পুখুৰীত সম মাজত এটা বুৰ মাৰি এটা শামুক বুটলি আনিছোঁ। সঁচা কথা নি? সঁচা কথা। আৰু আপোনালোকে পাৰিব জানো? মই পথাৰত বুৰ মাৰি মাছ ধৰি আনো। বেক চাইডে এখন ডাঙৰ ডবল পথাৰ আছে। এখন পথাৰখনৰ নাম হৈছে ৰূপহী পথাৰ। ৰূপহী পথাৰত মই মেটেকা আছে। তাত বোলে আকৌ বুৰ মাৰি থাকো। মেটেকাটো ইমান নাই, মানে চলিব পাৰি, মানে নাও চাও, মানে ভূ চু, মানে খেলনা চেলনা কৰিব পাৰে আপোনালোকে। আমি খেলনা কৰোঁ, যেনেকৈ ভূ বনাওঁ, কলৰ ভূ আপোনালোকে চিনি পাইছেগৈ। পাব কলৰ ভূ চলাওঁ, নাও চলাওঁ, এনেই অনেক খেলনা হয়। পানীত যিবোৰ খেলনা হয়, আমি সেইবোৰ খেলি থাকিব পাৰোঁ বেক চাইডে ৰূপহী পথাৰত। সেইখন ফুটবল চুটবল খেলিব পাৰি নাই? শুকাই নাযায় সেইখন শুকাই, খৰালি দিনত শুকাই যায়। বাৰিষাত পানী থাকে। বাৰিষা দিনত মেটেকা ভূ থাকে নাই? থাকে, নিশ্চয় থাকে। তহঁতি মেটেকা তলত বুৰ মাৰি থাকো বুলি শুনিছিলো। হয়, মেটেকা তলতো বাৰিষা হয় বোলে, তহঁতি বোলে মেটেকা তলত বুৰ মাৰি থাকো বোলে। হয়, সঁচাটো হয় নহয় বাৰু, ইয়াৰ মুখে শুনোচোন, আহক। সঁচা কথা হয়। আপোনালোকে নাজানিব পাৰে। মই ভিডিঅ' বনাই থৈছোঁ, আপোনালোকক মই আপলোড কৰি দিম। আচ্ছা, ঠিক আছে। মোৰ এটা কথা মনত পৰি গৈছে, ই আহিলে। এই মানে এনেকুৱা অঘাইদং আছিলে নহয়, সৰুতে এনেকুৱা অঘাইদং আছিলে। মই যেতিয়া মেট্ৰিক দি কিনে আৰু মোৰ মামা ল'ৰাটোৰ লগত, মই আৰু মোৰ মামা ল'ৰা, মানে আমি গোটেইকেইটা ককাই ভাই, যেতিয়া আমি মেট্ৰিক দি যাওঁতে মানে এহঁতৰ ঘৰলৈ আমি ফুৰিবলৈ গৈছিলোঁ। কমচে কম এসপ্তাহমানৰ কাৰণে থাকিবলৈ গৈছিলোঁ, হয় নহয়? তেতিয়া মোবাইল, মানে এই কিপেড লগা মোবাইলটো যে নকিয়া আছিলে, সেই নকিয়া মোবাইলটো লৈ কিনে এয়াৰচেল আছিলে মোৰ চিমখন। দুখন চিম, মানে এখন এয়াৰচেল, এখন এয়াৰটেল। এতিয়া যোনখন চলাই আছোঁ বাৰু এয়াৰটেলৰ হয়, আগত এয়াৰচেল এখন আছিলে। মই মণি পাৰ্চটোতে মানে ভৰাই পিনে থৈছিলোঁ। এনেকুৱা অঘাইদং আছিলে, ইয়াক মোবাইল চুব দিব নোৱাৰি বা কিবা এটা বস্তু চুবলৈ দিব নোৱাৰি। মানে মানে মেকানিকতকৈ মেকানিক। এতিয়া মানে ডাঙৰ হৈ এতিয়া অলপ ভাল হৈছে, মানে সাংঘাতিক চেঙেলি আছিলে। মানে সাংঘাতিক চেঙেলি আছিলে ই। সেইকাৰণে মোবাইলটোৰ পৰা চিমখন উলিয়াই দাঁতেৰে কামুৰি পেলাই লৈ আকৌ ধুনীয়াকৈ মোবাইলটো পকেটত ভৰাই থৈ দিছে। মই কৈছোঁ, বাবু
তই যে এনে কাম কৰিলি হয় নহয় নহয় কথাটো নাই কোৱা নাই আমি এসপ্তাহ থাকিবলৈ গৈ সিহঁতৰ ঘৰত 2 দিন থাকি কিনে আমি মামা ল'ৰাটোৱে মই মানে মোৰ দাদাই মই ধুনীয়াকৈ পলাই গুচি আহিলোঁ আমাক সিহঁতৰ ঘৰৰ পৰা কমচে কম 1.5 কিলোমিটাৰ হ'ব ন চাৰিলৈকে হ'ব হে 1.5 কিলোমিটাৰ দৌৰাইছে বোকা দুখন হাতত মানে ইমান চাপৰা লৈ লৈছে একদম বোকা ঘেল মাটি লৈ লৈছে আমি চাইকেল লৈ কিনে মই বহিছোঁ দাদাই চলাইছে এনেকুৱা খেদাইছে নহয় সেই কথাটো মোৰ মানে আপোনালোকলৈ মোৰ কথাটো মনত পৰি গ'ল মানে সেই কথাটো আপোনালোকৰ মাজত আগবঢ়াই দিম বুলি ভাবিলোঁ তেতিয়া মানে সেই তেতিয়া ল'ৰাটো আৰু এতিয়া কেনেকুৱা হৈ গ'ল মানে চক আপোনালোকক মই সেইকাৰণে দেখাব বিচাৰিছোঁ মানে এতিয়া যথেষ্টখিনি ভালেই হৈ গ'ল এতিয়া বহুত ভাল হৈ গ'ল আগতকৈ সেইকাৰণে ভাল লাগে মানে অকল ই যিহেতু দিহানামৰ লগতো জড়িত আছোঁ বুলি কৈছে সিহঁতৰ সমাজৰ লগত নহয় জানো দিহানামৰ লগত জড়িত আছোঁ বুলি কৈছে তেনেহ'লে দিহানাম এটা ইয়াৰ পৰা নুশুনিলে কেনেকৈ থাকোঁ তেনেহ'লে আহকচোন তেনেহ'লে শুনি চাওঁ দিহানাম এটা গা ভাল লাগিব বাটচৰা মুদুৰাই সোমাই আহা বৈষ্ণৱ কবে হৰি নাম গায় নাম লোৱা চাপৰি বজায় মোৰ বান্ধৈ নাম লোৱা চাপৰি বজায় ৰাম ৰাম বাটচৰা মুদুৰাই সোমাই আহা বৈষ্ণৱ খবে হৰি নাম গায় নাম গোৱা চাপৰি বজায় মোৰ বান্ধৈ নাম লোৱা চাপৰি বজায় সুন্দৰ আজিলৈ ভিডিঅ'টো ইমানেই আছিলে আৰু কেনেকুৱা পায় প্লিজ কমেণ্ট এটা কৰি জনাবলৈ একেবাৰে নাপাহৰিব আৰু নতুন কোনোবা আছে যদি প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজলৈ আনিবলৈ অতি সোনকালে চেষ্টা কৰি থাকিম আৰু তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট সকলোখিনি ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব তেনেহ'লে বাই বাই